Hi friends, আজি আপোনালোকক Dwijing festival অহা 27 ডিসেম্বৰৰ পৰা 7 জানুৱাৰীলৈ হৈ আছে আৰু হি হোৱা যে প্ৰিপাৰেচনটো আমি চাবলৈ আহিছো আৰু হিয়াৰ যিমানখিনি প্ৰিপাৰেচন হৈছে সেইটো মই আজি ব্লগিং ভিডিঅ'ত আপোনালোকক দেখুৱাম এইটো মোৰ ফাৰ্ষ্ট টাইম অসমীয়া ব্লগ ভিডিঅ' কৰা হয় মোৰ অসমীয়া টুটা হৈ ইমান ভালকৈ নহয় এই হলিও আপোনালোকক যিমানখিনি আপোনাৰ মোৰ ভিডিঅ'ত আপোনালোকক মই যিমানখিনি পাৰো মই দেখুৱাম এটো লাগভাগ কামটো হৈ গল অহা আপোনাৰ 27ত পৰা স্টাৰ্টিং হয় 7 জানুৱাৰীলৈ হ'ব আৰু এটোত অসমত আৰু আমাৰ নেশ্যনেল লেভেলৰ সিংগাৰ আৰু এক্টৰ তেখেতসকলে আহিব হিটো আপোনাৰ কোনি কেতিয়া আহিব হেৰে ডেসক্ৰিপচনত মই গোটাইখিনি ডিটেইলছটো দিম ধৰি লওক আপোনাৰ 27 তাৰিখ কোনি আহিব 28 তাৰিখ কোনি আহিব হিটো মই দেখুৱাম ফাৰ্ষ্ট টাইম আপোনাক কম যে এটো খুবৰ খবৰ কি আপোনাৰ ফেমাস এক্টৰ শাহৰুখ খান তেখেতে আহিব ডেইজিং ফেষ্টিভেলত আৰু সিংগাৰ ফেমাস সিংগাৰ নেহা কাক্কৰ তেখেতো আহিব আৰজিত সিং ফেমাস সিংগাৰ তেখেতো আহিব আৰু অসমত জুবিন গাৰ্গ তেখেতো আমাৰ ইয়াত ডেইজিং ফেষ্টিভেলত আহিব আৰু আপোনাৰ পাপন তেখেতো আহিব প্ৰণীতা সৰগিয়াৰী ডেন্সাৰ তেখেতো আহিব আৰু বিভিন্ন আপোনাৰ লোকেল সিংগাৰ ডেন্সাৰ আৰু কিছুমান আপোনাৰ যিখিনি আৰ্ট কৰা লোকেলিটি তেখেতসকলে পাৰ্টিসিপেট কৰিব বহুত ভাল হ'ব আপোনালোকে যদি এটোত আহে মোৰ আহাৰ ডেসক্ৰিপচনৰ ডিটেইলছটো দি দিম আপুনি এটোত আহিব পাৰিব বঙাইগাঁৱৰ পৰা যদি আপুনি আহে সাপাগুৰিৰ পৰা যদি আপুনি ইয়ালৈ আহে আপুনি ৰৌমাৰী হৈ আহিব লাগিব এটোৰ পৰা মোটামুটি তাত এই ডেইজিং ফেষ্টিভেললৈ মোটামুটি 7 কিলোমিটাৰ মান হ'ব আপুনি এলৈ আহিব পাৰিব আপোনাৰ গুগল ট্ৰেকেদি আপোনাৰ ট্ৰেক কৰি এটোত আহিব পাৰিব এটোত আহি বহুত ভাল লাগিছে জায়গাখিনি বহুত ভাল হয় নেচাৰেলি বহুত ভাল হয় এটোত আপোনাৰ নেশ্যনেল ইন্টাৰনেশ্যনেল পপুলেশ্যন তেখেতসকল আহে অংশগ্ৰহণ কৰে লোকেল আপোনাৰ খাদ্য এটোত পা যাব আপুনি যদি আহে এটো উপভোগ কৰিব পাৰিব মই ভাবো এবাৰ ফেষ্টিভেলটো বহুত ভাল হ'ব আপোনাৰ এইটো বোট ৰাফটিং এটো পাই যাব আপুনি এৰোপ্লেনৰ এটা ট্ৰিপ পাই যাব আৰু আপোনাৰ বহুতখিনি কি কম আৰু আপুনি আহিলে গম পাই যাব যোৱা এটোত আপোনাৰ সিজন 4 ৰ কাৰণে হৈ আছে 4 বছৰ আপোনাৰ এইটো ফেষ্টিভেলটো কৰা হল আৰু আপোনাৰ 4 বছৰত আপোনাৰ কিমানখিনি ডেভেলপ হৈছে আগত যিমানখিনি আছিল এখিনি এইবাৰত আপোনাৰ ফুড হিলছ ফুড কি কয় আপোনাৰ ব্ৰিজও পাই যাব বাহৰ বনোৱা বহুত ফেষ্টিভেল বহুত ভাল হয় আপুনি যদি আহে মোৰ হিচাপত এটা অসমত এটা ভাল এটা ফেষ্টিভেল বুলি মই কওঁ কাৰণ কি আপোনাৰ এটোত আহিলে আপোনাৰ যিমানখিনি আপোনাৰ যি নকং আৰু এতিয়া কাৰণ কি প্ৰিপাৰেচন চাবা আহিছে যদি মই গোটাইখিনি কথা কৈ দিওঁ তেতিয়াহ'লে আপোনাৰ বহুতখিনি তো জানাই তাৰ কাৰণে আপুনি আহক আৰু ইয়ালৈ আহি আপোনাৰ যিখিনি ফেচিলিটিছ এইটো পাই যাওক আপোনাৰ প্ৰিপাৰেচন যি হৈছে মই এইটো দেখাম সো এটা কথা মই পাহৰিছো যে আপোনাৰ ডেইজিং তাৰ মিনিং হল আপোনাৰ দৈ মানে পানী
জিং মানে নিয়াৰ ডেট মিন্স ডেইজিং ডেট মিন্স दै মানে পানী আৰু জিং মতলব নিয়াৰ কাষত মানে পানীৰ কাষত হিটোই হল আপোনাৰ মিনিং ডেইজিঙৰ তো ডেইজিঙৰ আপোনাৰ যিমানখিনি আপোনাৰ কওঁ বেছি হ'ব হেৰ কাৰণে মই যিখিনি আপোনালোকক দেখুৱালো এটো ফাৰ্স্ট টাইম ব্লগিং হয় ইয়াৰ কাৰণে বেয়া কোনটোবা মানে কোৱাটো ভালকৈ নহ'ব পাৰে হেৰ কাৰণে আপোনালোকক এটোত আহি পিনি যিখিনি ডিটেইলছ চাব পাৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ব্লগ ভিডিও সো বাই বাই